हेलो फ्रेंड, মই সফিউর রহমান। আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰক, শ্বেয়াৰ কৰক আৰু বেল আইকনটো বজাই দিয়ক। আজি আইছো বিটমেট এপটো কেনেকৈ ডাউনলোড কৰিব পাৰি, কৰ পৰা ডাউনলোড কৰিব পাৰি সেইটোৰ বিষয়ে আপোনালোকক দেখুৱাম। তো প্ৰথমত আপোনালোকে কৰ পৰা ডাউনলোড কৰিব এইটো প্লে ষ্টৰত পৰা সকলো ডাউনলোড কৰে, সকলো বস্তু যিবিলাক মোবাইলৰ এপ আছে সেইবিলাক প্লে ষ্টৰৰ পৰা ডাউনলোড কৰে। তে প্লে ষ্টৰত পোৱা যায় সেইবিলাক। প্লে ষ্টৰত যাই কেনে সাৰ্চ মাৰি দিয়ক বিটমেট বুলি। কিন্তু বিটমেট বুলি প্লে ষ্টৰত সাৰ্চ মাৰিলে কেতিয়াও নাহে। এই চাওক, মই বিটমেট এপটো মাৰি দিলোঁ প্লে ষ্টৰত। চাওক, বিটমেট নো ৰিজাল্ট ফাউণ্ড ফৰ বিটমেট। তো এইটো কেনেকৈ ডাউনলোড কৰিব আপোনালোকে আহক। সেইটো প্ৰথমত যাব লাগিব গুগলত যাই মাৰক বিটমেট বুলি সাৰ্চ কৰি দিয়ক। বিটমেট আহি গ'ল বিটমেট। ইয়াত প্ৰথমটো লিখা আছে বিটমেট ফৰ এণ্ড্ৰইড ডাউনলোড, বিটমেট এপ, বিটমেট ফ্ৰী এপ। ইয়াত লিখা আছে বিটমেট ফ্ৰী এপ, সেইটো মাৰি দিয়ক। এয়া আহি গ'ল বিটমেট এপটো অহাৰ পিছত ইয়াত লিখা আছে ফ্ৰী ডাউনলোড, সেইটো মাৰি দিয়ক। মাৰি দিয়াত আকৌ লিখা আছে ষ্টাৰ্ট ডাউনলোড, সেইটোত মাৰি দিয়ক। মাৰি দিয়াৰ লগে লগে চাওক নিচত আহিছে ডু ইউ ৱান্ট টু ৰিপ্লেচ দি সেট আপোনাৰ বিটমেটটো ডাউনলোড কৰিব গৈছে এই ৰিপ্লেচ ফাইলছ, সেইটো মাৰি দিয়ক মোবাইলটো। সেইটো মাৰি আপুনি ডাউনলোড কৰি লওক। চাওক, মোৰ ডাউনলোড হৈ আছে। চাওক, মোৰটো ডাউনলোড হৈ গৈছে বিটমেট এপ। ইয়াত মাৰি দিয়ক। এপ মাৰাৰ পিছত সেইটো একদম ইনষ্টলত আহি যাব। চাওক, আহি গ'ল বিটমেট এপটো। এতিয়া ইনষ্টলত মাৰি আপোনালোকে ইনষ্টল কৰিব পাৰে। মই এইটো বেক মাৰি দিছোঁ, মোৰটো গুচি গ'ল। আৰু এইটো ডাউনলোড আহি থাকে। ডাউনলোডত ইয়াত আহি আছে বিটমেট এপটো। ইয়াত ডাউনলোড হৈ আছে, মোৰ হৈছে। চাওক বিটমেট এপটো। মই এইটো ইনষ্টল কৰি চাওঁ এতিয়া। মোৰো ইনষ্টল নাই, সেইটো ইনষ্টল মাৰি দিলোঁ।
এপটো ইনষ্টল হৈ গ'ল এতিয়া ইনষ্টল হৈ চাওক ইনষ্টল হৈছে এইফালে ওপেন মাৰি দিলোঁ মানে এইবিলাক মানে আহিছে গো মাৰি দিয়াত মানে বিটমেটটো অপেন হৈ গ'ল এতিয়া চাওক আপুনি এইবিলাক মানে গান চান এইবিলাক ডাউনলোড কৰিব পাৰে এইবিলাক মানে ইয়াত ষ্টেটাছ আছে ষ্টেটাছবিলাক ডাউনলোড কৰিব পাৰে তাত বাংলা আছে কি লাগে আপোনাৰ ইংলিছ ৰাজধানী অসমীয়া এইবিলাক আছে ইংলিছ হিন্দী মিন্দি আছে আৰু মই বাংলা সিলেক্ট কৰিছোঁ আপোনালোকে যেটো সিলেক্ট কৰিব পাৰে সেইটো সিলেক্ট কৰিব পাৰে অসমীয়া ইংলিছ ইয়াত অসমীয়া চাওক মই অসমীয়া সিলেক্ট কৰি দিলোঁ ইয়াত অসমীয়া লিখা আছে ইয়াত যিবিলাক ষ্টেটাছ আহিব সব মানে অসমীয়াত আহিব এইবিলাক আৰু ডাউনলোড কৰিবলৈ তীৰ চিহ্নটো আছে কাৰ চিহ্নটো সেইটো মাৰি তীৰ চিহ্নটো মাৰি কিনে ডাউনলোড কৰিব পাৰে যে এইটো ডাউনলোডৰ চিহ্ন এটা আছে এইটো মাৰি দিলে মানে ডাউনলোড হৈ যায় এইটো আৰু আপুনি এইবিলাক মানে ইউটিউবৰ যিবিলাক আছে মানে ইউটিউবত কিছুমান ভিডিঅ'বিলাক আপুনি চাই মানে ডাউনলোড কৰিব নোৱাৰে মানে এইবিলাক ডাউনলোড কৰি মানে মেমৰিত নাহে মানে অফলাইনত চাব পাৰে কিন্তু এইবিলাক ডাউনলোড কৰাৰ কাৰণে এইটো মানে বিটমেটত ডাউনলোড কৰিব পাৰে আপুনি চাওক এইটো আহি গ'ল এই চাকৰি বিচাৰি এইটোৱে চাওক চাকৰি বিচাৰি বাবুৰ গান এইটো কি গান কৈছে আৰু গানটো মানে আপোনালোকে ডাউনলোড কৰিব গ'লে শ্বেয়াৰত মাৰি দিব শ্বেয়াৰত মাৰি চাওক এই তলত আহিছে ডাউনলোড ভিডিঅ' আৰু বিটমেটৰ চিহ্নটা আহিছে সেইটোত মাৰি দিয়ক মাৰি দিলে ডাইৰেক্ট ভিডিঅ'টো ডাউনলোড আহি যাব ডাইৰেক্ট মাইক দিয়ে কইলেন নাকি চাওক ডাইৰেক্ট ডাউনলোডত আহিছে আপুনি ইয়াত মানে MP সিলেক্ট কৰিব পাৰে মানে 3 MB 8 MB 24 26 38 104 MB মানে যেটো মাৰি দিব হেটোত মাৰি তলত ডাউনলোড আছে সাপোজ মই 24 MB টো মাৰি দিলো 360 পিকচাৰ হেটো মাৰি নিচত ডাউনলোড আছে তলত হেটো মাৰি দিলো এ ডাউনলোড হৈ আছে এই এপ ডাউনলোড হৈ আছে 30 মিনিট মাৰি দিওক চাওক এই ভিডিঅ'টো ডাউনলোড হৈ আছে তেনেকৈ আপোনালোকে মানে ভিডিঅ' ফিল্ম মুভি ছবি এইবিলাক পিকচাৰ ডাউনলোড কৰিব পাৰে তেনেকৈ আৰু কৰিব পাৰে ইয়াত আছে পিকচাৰবিলাক চাওক ফটোবিলাক আহিছে এইবিলাক অসমীয়াত লিখা আছে যিবিলাক লিখা আছে সব অসমীয়াত এইবিলাক আপুনি মানে ভাষা সিলেক্ট কৰিব পাৰে ইয়াৰ পৰা ইংলিছ হিন্দী এইবিলাক সিলেক্ট কৰিব পাৰে মই অসমীয়া সিলেক্ট কৰিছোঁ চাওক কঁকাল খামুচিয়া গাত গুলপীয়া তুমি কোন স্বৰ্গৰ পৰী ওৱাও মজা ইয়াত ডাউনলোড কৰিব পাৰে ইফালে চাওক লিখা আছে লাইক তাৰপিছত ডাউনলোড হোৱাটছআপত শ্বেয়াৰ আৰু মোৰ এভেইলেবল আছে আৰু তো এইটোৱে কাম বিটমেটৰ